জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা 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 তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? নমস্কাৰ, মোৰ মৰমৰ সকলো বন্ধু বান্ধৱীলৈ পোনপ্ৰথমে স্বাগতম জনালোঁ। আকৌ এবাৰ জুবিনদাৰ বাবে মই আপডেটছ ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ এবাৰ ভিডিঅ' লৈ আহিলোঁ। চ' আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, ইণ্টাৰেষ্টেড লাগে, তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। জুবিনদাৰ ন্যায়ৰ বাবে মই বহুত দিনৰ পৰাই ভিডিঅ' বনাই আছোঁ আৰু আজিও বনাম যে জুবিনদা কেতিয়া ন্যায় দিব, জুবিনদাৰ হত্যাকাৰীয়ে কি শাস্তি পাব, এইবিলাক কথা আপোনালোকৰ মাজত মই আলোচনা কৰিবলৈ আকৌ এবাৰ ভিডিঅ' বনালোঁ। ঠিক আছে, আৰু আপোনালোকে কৈ জনাব জুবিনদাৰ ন্যায় অতি সোনকালে লাগিবনে নাই। জানো আমি জুবিনদাৰ ন্যায় এবছৰ পাৰ হ'বয়ে, জুবিনদাৰ ন্যায় আমি নাপাম। কিয়নো যদি জুবিনদাৰ ন্যায় পালোঁ হয়, ইমান ডাঙৰ শিল্পীক যদি মৰম কৰিলে হয়, মুখ্যমন্ত্ৰী বা বেলেগ ৰাইজৰ ৰজাসকলকতো বাদ দিয়ক, ৰাইজৰ ৰজাসকলেতো কাকবা ন্যায় দিবলৈ নোৱাৰে, কিবা এটা চৰকাৰে যদি কিবা নিয়ম এটা নিদিয়ে। ঠিক তেনেদৰে আমি ভাবিছোঁ যদি আমাৰ অসম চৰকাৰে জুবিনদাৰ ন্যায়টো অতি সোনকালে দিব, অহা বছৰতো জুবিনদাৰ বাবে আমি ইমান ভাল পাম যে এইটো চৰকাৰে আমাক জুবিনদাৰ ন্যায় দিলে, বা কংগ্ৰেছ চৰকাৰে ন্যায় দিলে, বা বিজেপি চৰকাৰে ন্যায় দিব বুলি আমি কথা আলোচনা কৰিব পাৰিম। ঠিক আছে, এতিয়া বিজেপি চৰকাৰেও জুবিনদাক ন্যায় দিব নোৱাৰিলে, কংগ্ৰেছ চৰকাৰেও জুবিনদাক ন্যায় দিব নোৱাৰিলে, তেনেহ'লে যদি ন্যায় দিব নোৱাৰে, ৰাইজৰ ৰজাসকলে জুবিনদাক ন্যায় দিব। ওলাই আনক, শ্যাম কানু সিদ্ধাৰ্থক বাহিৰলৈ ওলাই আনক জেলৰ পৰা, আমি কিবা এটা শাস্তি দিম বা জুবিনদাক ন্যায় দিম। না, চৰকাৰেতো একো শাস্তি দিবলৈ পৰা নাই, না শ্যাম কানুক কিবা শাস্তি দিছে, না সিদ্ধাৰ্থ শৰ্মাক কিবা শাস্তি দিছে, না জুবিনদাক ন্যায় দিব পাৰিছে। কেতিয়াও এটাও কাহিনী হোৱাই নাই। আমি ইমান ডাঙৰ শিল্পীক, আমাৰ মৰমীয়াল, আমাৰ প্ৰাণৰ শিল্পী জুবিনদাক মানে ইমান ৰাইজৰ ৰজাসকলে আগৰ পৰা মৰম দিছে, মৰম চেনেহ বুজাইছে। কিন্তু জুবিনদা যেতিয়া মৃত্যু হৈছে, তাৰ পৰাতো আমি আৰু ডাঙৰ ফেন বুলি ভাবি লৈছোঁ যে ইমান ফেন আছিলে জুবিনদাৰ বাবে কোনে কান্দা নাই, কোনে দুখ কৰা নাই, সকলোৱে কৰিছে। তেনেহ'লে শ্যাম কানু আৰু সিদ্ধাৰ্থে কিয় মৰম কৰিব নোৱাৰিছিল? জুবিনদাৰ পৰা লাখ লাখ কৰোৰ টকা জুবিনদাৰ বাবে লুটি ফুটি কৰিলে, কিন্তু জুবিনদাক অকণমানো মৰম কৰা নাছিলে। জুবিনদাক যে হত্যা কৰিব পাৰিছে, ছিংগাপুৰলৈ নি কিবা পান দি খুৱাই হত্যা কৰিছে, জুবিনদাক কিবা এটা প্লেনিং কৰি হত্যা কৰিছে। ইমান যে অহংকাৰ আছিলে, জুবিনদাই কি কাম কৰিছে? ইমান গৰীব মানুহৰ, বেছি দুখীয়া মানুহৰ লগত থাকিছিল জুবিনদাই। ইমান মহাজন মানুহ বা ইমান লেভেল ওপৰত থকা মানুহৰ লগত ইমান সিদ্ধাৰ্থ নাছিলে জুবিনদাই। বেছি গৰীব মানুহৰ লগত জুবিনদাই ভাল পাইছিলে। ঠিক তেনেদৰে পলিটিক্স ভাল পোৱা নাছিলে জুবিনদাই, কিয়নো পলিটিক্সে কিবা এটা কাম কৰে, পলিটিক্সে কিবা এটা কাম বেয়া কৰে। তেনেদৰে আমাৰ জুবিনদাই ইমান সুন্দৰকৈ কৈ দিছিলে, কিন্তু জুবিনদাৰ ন্যায় কিয় দিব পৰা নাই? মই আগৰ পৰাই যেতিয়া মৃত্যু হৈছে তাৰ পৰাই মই ভিডিঅ' দি আছোঁ, ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে। আজি এবছৰ হ'ব জুবিনদাৰ ন্যায় পোৱা নাই। আচৰিত কথা। যদি সামান্য মানুহ কিবা এটা দুৰ্ঘটনা হ'ব, আমি ন্যায় পাম জানো? এইটো কথা আপোনালোকে ভাবি চাওক। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'ত জনাই দিব জুবিনদাৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিব। আৰু আপোনালোকে মোৰ চেনেলত কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা জনাই দিব। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। জুবিনদাৰ বাবে ন্যায় কেতিয়া দিব আপোনালোকে ভিডিঅ'ত চাই ল'ব। মই এটা আপডেট ক্লিপ লৈ আপোনালোকৰ মাজত আহিছোঁ, তে চাই ল'ব আৰু শ্বেয়াৰ কৰি দিব দেই। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি জুবিনদাক বহুত ভাল পোৱা, লাইক কৰি দিব ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰি ল'ব বন্ধু বান্ধৱীসকল। ঠিক আছে, ভিডিঅ' চাই লওঁ। জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়।
জুবিন বলা 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 তুমি ব্ৰেণ্ড এম্বেচেডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে, প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? হু আৰ দে? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন? এইকেইটা 4টাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি, এনেকৈ কামটো কৰিবি, জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি। কিন্তু সেই কৰিব কৈছিল কোনে কৈছিল? সেই মানুহবোৰ জানো ওলাল? এই মানুহবোৰ কেতিয়াও নোলায়। মই সেইকাৰণে কৈছোঁ ইলেকশ্যন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ। আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল, গুৰি শুদ্ধা চব কথা ওলাই গ'ল। কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন, গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে এই 4টা পাৰিছে। আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ, মই মানুহজন মাৰিলোঁ, মই হত্যাকাৰী, মোক চুপাৰীটো দিছিল কোনে? সেইটো ওলাল জানো? সেইটো কথা মই প্ৰশ্ন। এই 4টাই বাৰু কামটো কৰিলে, কিন্তু সেই প্লেনটো বনাইছিল কোনে? হু আৰ দ্য পিপল? আৰু চক বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে, নহ'লে আজি সিহঁতৰ সাহ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে, ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ কথা ক'বৰ কাৰণে। আৰু এটা কথা কওঁ, যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে, মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক, আপোনালোক সকলোকে কৈছোঁ, কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল? কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব। কিন্তু মই আপোনালোকেও কৈছোঁ, আপোনালোকেও বিচাৰি নাপায়। মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে, কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায়। কিন্তু কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড। কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব, মই কৈ দিলোঁ। চব দুখ লগা হ'ব। আৰু মই ৰাইজক কৈছোঁ, আপোনালোকে চব বস্তু পাহৰি গ'লতো, দুখ লাগিছে তাৰমানে। আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে, আত্মাটো শান্তি পালেহে চাকিটো ল'ব। জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম। এইবোৰ দুখ লাগে কথা শুনিলে, আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে। চ' মই সেইকাৰণে সুধোঁ, ক'ত গ'ল আপোনালোক? এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল? ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ ক'ত গ'ল এতিয়া আপোনালোক? হৈ গ'ল তাৰমানে শেষ। আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যন হ'ব, তেতিয়া আকৌ চবে মাতিব তাৰমানে। আজি ক'ত গ'ল? এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ, কোনো উকিলে নল'লে। অসমৰ উকিলে ল'লে কেছ, কেইটাই মাতিলে? মই অকলে চিঞৰিলোঁ, মই অকলে মাতিলে নহ'ব। ইমান সংগঠন আছিল, ইমান আমাৰ মানুহ আছিল, কিয় নামাতিলে কোনো? বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলেনে? তেওঁক মাৰপিট কৰিব নালাগে ন? তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হৈ যে আমাৰ অসমৰ হৈ আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব। ডিড এনিৱান স্পীক আউট? নবডি স্পোক আউট। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, কেনেকৈ ল'ব পাৰে? সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে। তেওঁলোকক মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টিজ আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ ন, মইতো এটা ন্যায় চিয়াৰ কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক। নাজানো, জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ চব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকৈ বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন 1 মাহ 2 মাহ 3 মাহ পিছত গোটেইকেইজনে জামিন লৈ পেনি মানুহৰ আগত তিলগিলাই ঘূৰি ফুৰিব, আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে, আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ, মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে, ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম।
প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকে ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবো এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে, অন্যায় অবিচাৰ অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ। জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচাৰটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণেই কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব।